আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ভিডিঅ'ত আজি থাকিব এগৰাকী বিশেষ অতিথি ৰিংকু মেধি। এয়া ৰিংকু মেধি। নমস্কাৰ। ৰিংকু মেধিয়ে আজি বিশেষভাৱে বিয়ানাম পৰিৱেশন কৰিব। আমাৰ অসমীয়া সমাজ ব্যৱস্থাত বিয়া এখনত সামাজিকভাৱে যিখিনি নীতি নিয়ম কৰিবলৈ যাওঁতে বিয়ানাম গায় আয়তীসকলে, সেই বিয়ানাম পৰিৱেশন কৰিব। আজি অনুষ্ঠানটো সুন্দৰ হ'ব বুলি ভাবিছোঁ, জীপাল হ'ব বুলি ভাবিছোঁ। এয়া ৰিংকু মেধিয়ে প্ৰথম বিয়ানাম এটাৰে আমাৰ ভিডিঅ'ৰ এই অনুষ্ঠানটো আৰম্ভ কৰক, নহয় জানো? হয়, নমস্কাৰ। ইয়াতে সকলো জড়িত হৈ থকা সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আচলতে মোৰ ইমান অভিজ্ঞতা নাই, তথাপিতো যিহেতু আজি আপোনালোকে আমন্ত্ৰণ বুলি ক'ব লাগিব, আমন্ত্ৰণটো ৰক্ষা কৰিবৰ কাৰণে আহিছোঁ। সুৰ সঞ্চাও খুব ভাল নহয়, তথাপিও মানে জোৰা দিয়া নামেৰে হয়তো মানে আৰম্ভ কৰিব লাগিব। যিহেতু আমাৰ বিয়া ঘৰত যেতিয়া দৰা আহে, সেই জোৰা নামৰ এট্ৰেকশ্যনে বেলেগ, আকৰ্ষণে বেলেগ, নহয় জানো? এইটো আগতে কইনা ঘৰৰ আয়তীসকলে দৰা ঘৰৰ মানে অতিথিসকলক জোকাব ন জোৰা নাম দি, আকৌ দৰা ঘৰৰ অতিথিসকলে তাৰ উত্তৰ দিব, শুনি ভাল লাগিব। নিশ্চয়। তো আমাৰ অসমীয়া মানুহৰ বিয়ানাম বুলি ক'লে আয়ুস ৰেখা হয়। প্ৰত্যেক অসমীয়াৰ মানুহৰ মহিলাৰ তেজে তেজে শিৰে শিৰে বিয়ানাম থাকে। গতিকে খুব সৰুৰে পৰা বাল্যকালৰ পৰা বিয়ানামৰ লগত সংগতি আছিল যদিও বহুদিনৰ পিছত আকৌ বাইদেৱে আজি বিয়ানামৰ অনুষ্ঠানটোলৈ মতাৰ কাৰণে সঁচাকৈ মই সৌভাগ্য বুলি ভাবিছোঁ। এনেকুৱা দিন এটা আহি পৰিব বুলি মই কল্পনাও কৰিব পৰা নাছিলোঁ। কিন্তু তথাপিও মই একেবাৰে বাল্যকালৰ বিয়ানাম এটা, যিহেতু আমি দৰা ঘৰ আৰু কইনা ঘৰত থাকোঁ, তেতিয়া জোৰা নামবিলাক আচলতে দৰা ঘৰত থাকিলে দৰা ঘৰৰ পিনৰ পৰা দিয়া হয়, বা কইনা ঘৰত থাকিলে কইনা ঘৰৰ পৰা দিয়া হয়, মানে জোৰা নামকেইটা একেই হয়। মই তাৰে এটা অকণমান গুণগুণাই দিব লৈছোঁ আপোনাৰ ওচৰত, যিহেতু মই আজি দৰাৰ ঘৰত হৈ আহিছোঁ। মানে কইনা ঘৰতো আকৌ তুমিয়ে গাই দিব লাগিব। নিশ্চয় 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 নিশ্চয়। লাই হালে জালে তাঁতিত বগাল পৰলা, আবেলি বতাহে তাঁতিত বগাল পৰলা, লফাহালে জালে পাতেহে তাঁতিত বগাল পৰলা, কইনা ঘৰৰ নামতি টোপনি গ'ল হবলা। তাৰপিছত যেতিয়া উত্তৰ দিব, কইনা ঘৰৰ পৰা তেতিয়া ধৰক এনেকুৱাকৈ উত্তৰ দিয়ে, লাই হালে জালে স্কুল ঘৰৰ কেঞ্চি, আবেলি বতাহে স্কুল ঘৰৰ কেঞ্চি, লফাহালে জালে পাতেহে স্কুল ঘৰৰ কেঞ্চি, দৰা ঘৰৰ ছোৱালী কেইজনী মূৰত নুঠিল ফেঞ্চি। তাৰপিছত আকৌ আমাৰ দৰা ঘৰৰ পৰা গাওঁ, ওৰে গছতে মানে অবলা, মৌৱে বাঁহে ললে মানে অবলা, দাদা পাৰি দিয়া খাৱেহে মানে অবলা, মানে তবলা, কইনা ঘৰৰ নামতি টোপনি গ'ল হবলা। তাৰপিছত আকৌ কইনা ঘৰৰ পৰা এইটো আহে, শুকান বাঁহৰ লেকেচি, শুকান বাঁহৰ লেকেচি, দৰা ঘৰৰ নামতি কঁকাল ভাগিম ঠেকেচি। লাগিছে দেই, মানে আজি আমাৰ এই ভিডিঅ' মানে মজিয়াখন বিয়া ঘৰ লাগি আছে।
নিশ্চয় বিয়া বুলি ক'লে সঁচাকে সঁচাকে ভাল লাগে আৰু উৰুলিটো দিয়াৰ পিছত মাংগলিক ধ্বনি হয় ন মানে গাটো শিয়ৰি যায় সঁচাকে ভাল লাগে সঁচাকে মানে বিয়া বুলি ক'লে মানে এনেকুৱা এটা পৰিৱেশ হয় যিটো আমাৰ ভগৱানে যিখন আমাৰ বিয়াৰ সংসাৰ পাতে ন সংসাৰখনতে আমাৰ আৰম্ভণিতে বিয়া বুলি ক'লে মই আগতেও কৈছো যে আমাৰ অসমীয়া মানুহৰ আয়ুস ৰেখা হয় প্ৰত্যেক মহিলা বা প্ৰত্যেক পুৰুষৰ গাতে বিয়াৰ নাম বুলি ক'লে আমাৰ তেজৰ মানে শিৰখনি ধৰে তেওঁলোকে বিভিন্ন ধৰণৰ জোৰা নামেৰেদি গোৱা হয় কিন্তু আমি আগতে যেতিয়া গাভৰু হৈ আছিলো মই ক্লাছ 9-10ত পঢ়িছিলো তেতিয়া আমাৰ জোৰা নামৰ ধ্বনি উঠে আকৌ মানে দৰা ঘৰক মানে খোৱা বোৱা কৰোঁতে কিবা এনেকুৱা জোৰা নাম আছে ন খোৱা বোৱা কৰা মানে এনেকে যে কয় এনেকে গাব পাৰি আকৌ দেখিব বেয়া যে দৰা ঘৰৰ চকুকেইটা তেনেকা এনেকুৱা গায় ন লাই হালে জালে ৰভা সূতা হেলেকা আবেলি বতাহে ৰভা সূতা হেলেকা লফাহাৰে জালে পাতেহে ৰভা সূতা হেলেকা কইনা ঘৰৰ ল'ৰা কেইটা চকু কেইটা তেলেকা তাৰপিছত কইনা ঘৰৰ পৰা আকৌ মানে দৰা ঘৰলৈ দিয়ে হওক বাৰু তেলেকা আমি খোৱা দোনা কেইটা তোমালোকে চেলেকা তেনেকে মানে জোৰা নাম দিয়া হয় তাৰপিছত আকৌ আমি দৰা এনেকুৱা খং উঠে মানে দৰা ঘৰে আমাক এনেকুৱাকে থাৰ্ড ক্লাছ কৰিছে আমি তাৰপিছত আকৌ এনেকে কয় লাই হালে জালে আলু গুটি দম দম আবেলি বতাহে আলু গুটি দম দম লফাহালে জালে পাতেহে আলু গুটি